Hello everyone, welcome back to my another mini vlog. আজি আছিলে উৰুকাৰ ৰাতি যিহেতু উৰুকাৰ ৰাতি সেইবাবে ভোজৰ আয়োজন কৰা হৈছিলে এইফালে আমাৰ ভেলাঘৰটো আমি ধেমালিতে বোলো জাতিলাওটো চুৰ কৰোঁগে আমাৰ ঘৰৰে আছিলে পিছে দেই চুৰ কৰা নাই হ'লে এইফালে আমি জাতিলাওটো টানি আনি চিঙি কি যে ফূৰ্তি আমাৰ চবৰে বোলো আমি চুৰ কৰিলোঁ কিন্তু আমি চুৰ কৰা নাছিলোঁ কিন্তু দেই তাৰপিছত চবেই নাচি বাগি থাকোঁতে এয়া আমাৰ ঘৰৰে জেউৰাখন নি আমি গোটেইখনে চুৰ কৰা নিচিনাকৈ ভিডিঅ' এটা বনাইছোঁ তাৰপিছতো আকৌ নাচন দিছোঁ কিন্তু তাৰপিছত নাচি বাগি গোটেইখনে ফূৰ্তি ফাৰ্তা কৰোঁতে আমাৰ ভাতেই খাব হ'ল তাৰপিছত ভাত চাত খাই আমি জুই ফুৰাই এয়া নেক্সট দিন পালেহি আমিও ধূপ ধূনা জ্বলাই মই এয়া মেজিত খৰি দি তাৰপিছত বাৰ লগত দুইজনীয়ে প'জ দি এয়া দেখিছে নহয় ভেলাঘৰ জ্বলাই দিয়া হ'ল তাৰপিছত আমি বহি থাকোঁতে চাহ আহি পালেহি তাৰপিছত চাহ খাই জলপান আহিলে তাৰপিছত আমাৰ ঘৰলৈ যাবলৈ হ'ল ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।